ফ্ৰেণ্ডছ, অণুজীৱ বুলি ক'লে সাধাৰণতে আমাৰ আচলতে ধাৰণা কি হয় কিছুমান চকুৰে মনিব নোৱাৰা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পৰা কিছুমান সৰু সৰু জীৱ। আৰু এটা ধাৰণা হয় যে অণুজীৱই সাধাৰণতে জীৱ জন্তুৰ মানুহ আৰু উদ্ভিদৰ ৰোগ সৃষ্টি কৰে। কিন্তু এটা কথা আপোনালোকে জানেনে, এই অসংখ্য ধৰণৰ অণুজীৱবিলাকৰ ভিতৰত অনিষ্টকাৰী অণুজীৱতকৈও উপকাৰী অণুজীৱৰ সংখ্যাহে বেছি। আমি দৈনন্দিন জীৱনত কিছু অণুজীৱ গম নোপোৱাকৈ ব্যৱহাৰ কৰি আহিছোঁ। আমাৰ দৈনন্দিন জীৱনত সততে প্ৰয়োজনীয় দৈ গাখীৰকে উদাহৰণ হিচাপে ল'ব পৰা যায়। গাখীৰক দৈলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াটোত লেক্ট'বেচিলাছ নামৰ এবিধ বেক্টেৰিয়া জড়িত হৈ থাকে। উপকাৰী জীৱাণুৰ আন এটা উদাহৰণ হ'ল ইষ্ট। ই শৰ্কৰাক কিঞ্চন প্ৰক্ৰিয়াৰ যোগে ইথাইল এলকহল আৰু কাৰ্বন ডাই অক্সাইডলৈ ৰূপান্তৰ কৰে। ইয়াক আৰু এটা কামত ব্যৱহাৰ কৰা হয়। বেকাৰীত যেতিয়া পাওৰুটি, ব্ৰেড আদি প্ৰস্তুত কৰা হয় তেতিয়া ইয়াক ময়দা, চেনি আৰু সামান্য পৰিমাণৰ ইষ্ট মিহলাই দি পানী দি লডা প্ৰস্তুত কৰা হয়। এই লডাত কিছু সময়ৰ ভিতৰত ইষ্টৰ বংশবৃদ্ধি ঘটে আৰু কিঞ্চন প্ৰক্ৰিয়া আৰম্ভ হয়। এই লডাৰ পৰা যেতিয়া পাওৰুটি প্ৰস্তুত কৰা হয় তেতিয়া কাৰ্বন ডাই অক্সাইডখিনি ওলাই যাবৰ বাবে চেষ্টা কৰে। তাৰ ফলত পাওৰুটি ফুলি উঠে আৰু কোমল হয়। এতিয়া কিঞ্চন প্ৰক্ৰিয়া মানেনো কি? আপোনালোকে জানেই চাগে, বিশেষ ভৌতিক আৰু ৰাসায়নিক পৰিৱেশত বিশেষ জীৱাণু কিছুমানে নিঃসৰণ কৰা এনজাইমৰ দ্বাৰা জৈৱিক পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন ঘটোৱাটোকেই কিঞ্চন বোলে। বহু অতীত কালৰ পৰাই মানুহে নজনাকৈ মদ, পানীয়, মাখন, দৈ আৰু আন বহুতো খাদ্যদ্ৰব্য প্ৰস্তুত কৰিবৰ বাবে জীৱাণু ব্যৱহাৰ কৰি আহিছে। ইয়াত ফ্ৰান্সৰ বিজ্ঞানী লুই পাষ্টৰে 1864 চনত প্ৰমাণ কৰি দেখুৱালে যে কিঞ্চন ক্ৰিয়া আচলতে জীৱাণু ক্ৰিয়াৰ ফলতহে হয়। জীৱাণু ব্যৱহাৰ কৰি বহুতো সামগ্ৰী প্ৰস্তুত কৰা হয়। ইয়াৰে কেইবিধমান নাম হৈছে ইথানল, প্ৰপানল, বুটানল, এমাইল এলকহল, গ্লিচাৰল, এচেটিক এচিড, লেক্টিক এচিড, ইথাইল এচিড, সুৰা, বিভিন্ন পানীয় বস্তু, ৰুটি, আচাৰ, মাখন আৰু গাখীৰৰ পৰা প্ৰস্তুত কৰা নানা ধৰণৰ খাদ্য আৰু বিভিন্ন ধৰণৰ এণ্টিবায়'টিক ঔষধ আদি। লগতে কৃষিকাৰ্যৰ বাবে জীৱসাৰো প্ৰস্তুত কৰা হয়। কিছু শিল্পত জীৱাণুসমূহ ব্যৱহাৰ কৰা হয়। তাৰে ভিতৰত 1 নম্বৰত আছে দুগ্ধজাত শিল্প। দুগ্ধজাত শিল্পত বেক্টেৰিয়া ব্যৱহাৰ কৰি দৈ, ক্ৰীম, মাখন, পনীৰ আদি প্ৰস্তুত কৰা হয়। 2 নম্বৰত আছে কিঞ্চন শিল্প। ইয়াত বিভিন্ন ধৰণৰ শৰ্কৰাজাতীয় বস্তু, শ্বেতসাৰজাতীয় বস্তু আৰু বিভিন্ন ধৰণৰ কেঁচামাল ব্যৱহাৰ কৰি বেক্টেৰিয়া আৰু ইষ্টৰ সহায়ত কিঞ্চন প্ৰণালীৰে এলকহল, সুৰা, বিভিন্ন ধৰণৰ সুৰা আদি প্ৰস্তুত কৰা হয়। 3 নম্বৰত আছে ধঁপাত শিল্প। ধঁপাত শিল্পত বিশেষ ধৰণৰ কিছুমান বেক্টেৰিয়াৰ সহায়ত কিঞ্চন প্ৰণালীৰে ধঁপাতৰ বিভিন্ন গোন্ধ সৃষ্টি কৰা হয় আৰু এই ধঁপাত চিগাৰেট, চুৰটত আদিত ব্যৱহাৰ কৰা হয়। 4 নম্বৰত আছে চামৰা শিল্প। চামৰা শিল্পত বিশেষ ধৰণৰ বেক্টেৰিয়া ব্যৱহাৰ কৰি চামৰা শোধন কৰা হয়। ইয়াৰ ফলত চামৰা মজবুত আৰু দীৰ্ঘস্থায়ী হয়। 5 নম্বৰত আছে এণ্টিবায়'টিক শিল্প। বিশেষ কিছু জীৱাণু ব্যৱহাৰ কৰি পেনিচিলিন, টেৰামাইচিন, ক্লৰামাইচিন আদি বিশেষ কিছুমান এণ্টিবায়'টিক প্ৰস্তুত কৰা হয়। অণুজীৱৰ আৰু ব্যৱহাৰসমূহ হৈছে শক্তিৰ উৎস। হয়, অণুজীৱৰ সহায়ত শক্তি উৎপন্ন কৰিব পৰা যায়। অণুজীৱৰ জৰিয়তে এক বিৰাট অংশ শক্তি উৎপাদন কৰিব পৰা যায়। সকলোতকৈ ভাল কথা এই যে এনে শক্তি উৎপাদনৰ ফলত পৰিৱেশত কোনো কুফল দেখা নাযায়। এই শক্তি নৱীকৰণযোগ্য, পুনৰ উৎপাদন কৰিব আৰু ব্যৱহাৰ কৰিব পৰা যায়। ই কোনোদিন শেষ হৈ নাযায়। এই অণুজীৱসমূহৰ পৰাই উৎপাদন কৰা শক্তিক বায়'ফিউল অৰ্থাৎ জীৱ ইন্ধন বোলা হয়। কেইবিধমান জীৱ ইন্ধনৰ উদাহৰণ হৈছে 1 নম্বৰত আছে মিথেন গেছ। মিথেন গেছ জাবৰ-জোথৰ আৰু অন্যান্য পেলনীয়া জৈৱ পদাৰ্থ আদি কিছুমান বেক্টেৰিয়াই অবাধ পৰিৱেশ অৰ্থাৎ অক্সিজেন নোহোৱা পৰিৱেশত কিঞ্চন ঘটাই এই দাহ্য গেছ উৎপাদন কৰা হয়। 2 নম্বৰত আছে জৈৱ হাইড্ৰজেন। কেইবা ধৰণৰ বেক্টেৰিয়াই পানীৰ বিভাজন কৰি এই গেছ উৎপন্ন কৰিব পাৰে।
আমি জানো যে পানীৰ গঠন H2O। ইয়াৰ হাইড্ৰজেন অণু দুটা অক্সিজেনৰ পৰা এই ধৰণৰ বেক্টেৰিয়াই বিভাজন কৰি এই গেছ উৎপন্ন কৰে। 3 নম্বৰত আছে জৈৱ ইথানল। কিছুমান বিশেষ বেক্টেৰিয়া আৰু ইষ্টৰ সহায়ত মাকৈ জোৱা, গম, সয়াবিন আদিক কিঞ্চন কৰি উৎকৃষ্ট ইথানল উৎপাদন কৰা হয়। ইথানল হৈছে এলকহলৰ এটা ভাগ, যাক জৈৱ ডিজেল বুলি কোৱা হয়। ইয়াক পেট্ৰলৰ সলনি বা পেট্ৰলৰ লগত মিহলাই গাড়ী মটৰ আদি চলাব পৰা যায়। 4 নম্বৰত আছে জৈৱ বুটানল। চলভেণ্ট টুগেনিছ ক্লষ্ট্ৰাইডো নামৰ এবিধ বিশেষ বেক্টেৰিয়াৰ সহায়ত শৰ্কৰা জাতীয় বস্তুক কিঞ্চন কৰি উৎপাদন কৰা হয়। ইয়াক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। জৈৱ বুটানল ইন্ধন হিচাপে ইথানলতকৈ উৎকৃষ্ট হয়। শেলাইৰ পৰা জৈৱ ডিজেল। কিছুমান ক্ষুদ্ৰ শেলাই কোষত যথেষ্ট পৰিমাণৰ তেল পোৱা যায়। এই তেলক জৈৱ ডিজেলৰ ৰূপান্তৰ কৰি ব্যৱহাৰ কৰা হয়। আজিকালি নলা নৰ্দমাৰ বুটিজল অৰ্থাৎ লেতেৰা পানীসমূহ পৰিষ্কাৰ কৰিবলৈ অণুজীৱ ব্যৱহাৰ কৰা হয়। নলা নৰ্দমাত থকা জৈৱিক আৱৰ্জনাসমূহ এই বিশেষ বেক্টেৰিয়াসমূহে পচাই কিছু পৰিমাণে চাফা কৰে। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিব। লগতে আপোনাৰ একোটা বহুমূলীয়া কমেণ্ট কৰিব। ধন্যবাদ।